গাড়ীখন মানে আমি আমাৰ বাইদেৱে আমাৰ ইনষ্ট্ৰাকশ্যন দিছে যে এনে কথাৰ পৰা অৰ্ডাৰ আহিছে আপোনালোকে ডিউটি কৰক ডিউটি কৰি যি পায় য'ত যি পায় এনেকৈ ভাই থাকোঁ আমি ফাৰ্ষ্ট আমি আজি ইয়াৰ পৰা ওলাই যায় এনেকৈ বিদ্যাপাৰা হৈ আৰম্ভ কৰিছোঁ যে এই আমাৰ যিটো কলেজ ৰোড আছে গোৱালপাৰা কৃষ্ণাই কলেজ ৰোডত তাতে সন্মুখতে এখন ডাম্পাৰ এখন আহি থকা দেখা পোৱাৰ লগে লগে আমি ছিগনেল দিলোঁ ছিগনেল দিয়াৰ লগে লগে ড্ৰাইভাৰটো প্ৰথমে পলাই গ'ল তাৰপিছত তেওঁলোকক বিচাৰি হেৰি কৰি মাতি আনি আমি গাড়ীখন লৈ কৰাপ্ত কৰি কৃষ্ণাই বনাঞ্চলৰ হেৰিলৈ অফিচলৈকে লৈ আহি এটাই ধৰা পৰিছে আপোনালোকে গাড়ী আজি বৰ্তমান এটাই ধৰা পৰিছে মানে গাড়ীখনৰ কি চালান নাছিলে গাড়ীখনৰ চালান বিচাৰিলোঁ চালান নাছিল এইটো মহলৰ পৰা ওলাই আহি এতিয়া কোনফালে যাব আৰু হাই ৰোডৰ হৈ এতিয়া গোৱালপাৰাৰ ফালে যাব না লক্ষীপুৰৰ ফালে যাব সেইটো আমি নাজানো এইটো সেইখিনি আমি সোধা নাই জাষ্ট খালি বিচাৰিছোঁ চালানটো আছে নে নাই চালান অবৈধভাৱে যিখিনি আমি তলা বুলি আমি ডাইৰেক্ট অলপ গম পাইছোঁ যে এনেকৈ অবৈধভাৱে যায় গতিকে আমাক সেই হিচাপত ওপৰৰ পৰা নিৰ্দেশনা দিছে যে যিমান অবৈধ হেৰি পোৱা যায় যিমান হেৰি এনেকৈ চলি থাকিব আপোনালোকে ডিউটি কৰি থাকক আৰু আমি এনেকৈ ডিউটি কৰি আছোঁ আজি নহয় ইমান দিন ধৰি 3 দিন ধৰি কৰিছে 3 দিনত আমি 4-5-4টামান গাড়ী ধৰিলোঁ আৰু আমাৰ এনেকৈ চলি থাকিব অভিযান চলি থাকিব যিমান ইলিগেল বন্ধ নহয় গাড়ীখন নম্বৰ হ'ল আপোনাৰ ML13A 3159 গোৱালপাৰা কৃষ্ণাৰ লগতে অসমৰ ইছলামধৰ্মী ৰাইজলৈ সুখবৰ এতিয়াৰ পৰা উমৰাহ হজ কৰিবলৈ বাহিৰৰ ট্ৰেভেল এজেঞ্চিৰ লগত যোগাযোগ কৰিব নালাগে অতি কম সময়তে আৰু কম খৰচতে কৃষ্ণাৰ হবিব টুৰছ এণ্ড ট্ৰেভেলছ কোম্পানীৰ জৰিয়তে পবিত্ৰ মক্কা শ্বৰীফ আৰু মদিনা শ্বৰীফলৈ উমৰাহ হজ কৰিবলৈ যাব পাৰিব পলম নকৰি আজিয়েই যোগাযোগ কৰক ঠিকনা কৃষ্ণাই হক কমপ্লেক্স SBI গ্ৰাউণ্ড ফ্লোৰ যোগাযোগ নম্বৰ 8402098893 অথবা 7002219810